আমাৰ যিটো আটা আছে হৰিকৃষ্ণ মহন্ত তেখেতৰ যিটো আজি স্বৰ্গবাসী হোৱাত আমাৰ গোটেই বিটিয়াৰ অঞ্চলত এটা অকল শোকৰ চাই নহয় আমি চবে দুখ পাইছোঁ কাৰণ অকল ডিমাকুছী অঞ্চলেই নহয় আমাৰ মিডিল আছাম লোৱাৰ আছাম বা এই অঞ্চলত আমাৰ সমাজখন একতাৰ এনাজৰেৰে বান্ধি সংস্কাৰ কৰি এটা সুস্থ সমাজ গঢ়িবলৈ প্ৰায় 100 বছৰ তেখেতে কাম কৰিছে সমাজৰ কাৰণে আৰু এইটো আমাৰ কাৰণে ডাঙৰ এটা অপূৰণীয় ক্ষতি তো আমি সকলো তেখেতৰ লগত বহুত সময়ত পাৰা নাই যদিও বিভিন্ন মুহূৰ্তত জড়িত হৈ আছিলোঁ আৰু তেখেতৰ যিটো গুণ জ্ঞান আদৰ্শ নীতি আৰু এইবিলাক বাণী সেইবিলাক আমাক বহুতো সমাজখন সঠিক পথত লৈ যোৱাত অনুপ্ৰাণিত কৰিছিলে সেইকাৰণে আজি মই বড়োলেণ্ড গভৰ্ণমেণ্টৰ হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ আৰু তেখেতৰ যিটো নীতি আদৰ্শ সমাজক লৈ যিবিলাক কথা তেখেতে কৈছিলে সেইটো অনাগত দিনত জীৱিত কৰি ৰখাৰ কাৰণে আমি আমাৰ কামবিলাক কৰি যাম আৰু আজি বিশেষকৈ তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বড়োলেণ্ড গভৰ্ণমেণ্টে আমি হাফ ডে হলিডে ডিক্লেয়াৰ কৰিছোঁ আৰু ওদালগুৰি জিলাক অফিচিয়েলি মানে আজিৰ দিনটোত মানে অফিচিয়েলি এটা ক্ল'জ বন্ধ ৰখাৰ কাৰণে আমি নিৰ্দেশ দিছোঁ আমি তেখেতক যিটো শ্ৰদ্ধাঞ্জলি জনোৱা ধৰ্মীয়ভাৱে যিখিনি জনাব তেখেতসকলৰ আছে কিন্তু আমি চৰকাৰীভাৱে বা আমাৰ বড়োলেণ্ড অঞ্চলৰ ৰাইজ হিচাপে আমাৰ শ্ৰদ্ধাঞ্জলি আমি তেখেতক জনাম আৰু সদায় জনাই যাম আৰু অনাগত দিনত আমাৰ যিখিনি কৰণীয় তেখেতৰ নীতি আদৰ্শ জীয়াই ৰখাৰ কাৰণে সেইখিনি আমি কৰি যাম তেখেতৰ স্মৃতি জীয়াই ৰাখিবলৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিব নিশ্চয় হয় সেইটোৰ কাৰণে আমি কাউন্সিলত আলোচনা কৰিম কাৰণ চবেই জ্ঞাত তেখেতে কি কাম কৰিছিলে মই প্ৰায় এই বছৰত বহুতবাৰ তেখেতৰ লগত আহিছোঁ কথা পাতিছোঁ বহুখিনি কথা তেখেতৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু সেইবিলাক কথা পাতি আমি কাউন্সিলে ঠিক কৰিম যে তেখেতৰ নামত আমাৰ বড়োলেণ্ড চৰকাৰখনে কি ভাল এটা কাম কৰিব পৰা যায় সেইটো আমি অতি শীঘ্ৰে আলোচনা কৰি সেইটো আপোনালোকক অৱগত কৰাম